হাই হেল্ল' নমস্কাৰ। মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি মৰ্ণিং লৈ আহিলোঁ যাক একেবাৰে আমাৰ গাঁৱৰে গাঁৱলীয়া মানুহৰ কেনেদৰে ঘৰ মোচা সেয়া চাওক। প্ৰথমে মাটিখিনি ভিজাই লৈ তাৰপিছত গোবৰ আনি গোবৰ মাটি দি লৈ তাৰপিছতে খচিব লাগে ভালকৈ। তাৰপিছতে খচাৰ পিছত চাক ধুনীয়াকৈ খচি ল'লে এতিয়া মোচা আৰম্ভ কৰিব। খুৰীয়ে মই গৈছিলোঁ খুৰীৰ ওচৰতে, আৰু খুৰীয়ে ক'লে ৰখা অলপ বহি কথা পাতি খুৰীয়ে ঘৰ মুচি আছে আৰু মই ৰখি ভিডিঅ' অলপেই কৰিলোঁ আপোনালোকৰ বাবে। আৰু চাব ভিডিঅ'খিনি কেনেকুৱা লাগিছে আমাৰ ভিডিঅ'টো। আপোনালোকৰ এয়া মোচা আৰম্ভ কৰিব এতিয়া। সেয়া চাওক কেনেকৈ মুচিছে। আপোনালোকেও হয়তো এনেকৈয়ে মুচে চাগে চব গাঁৱৰ মানুহে। আৰু সেইটোৱে মানে গাঁৱত থাকিলে গাঁৱৰ পৰিৱেশ সেইটো বোকা মাটি দি মুচিব লাগে। পৰি নিচিনা ভৰিকেইটা চিলকাই থাকো যে কোৰ মাৰিছিলে। মই কৈছিলে কি তুলিছে হক দে তুলিলেই হ'ল আৰু। কাম কৰোঁতে সেয়া প্ৰমাণ। কাম কৰা প্ৰমাণ। আমাৰ মাইকী মানুহে কাম নকৰে বোলে, এয়া প্ৰমাণ ৰখাই থৈছোঁ। হেল্ল' গাইজ, এয়া দেখিছেনে ঘৰ মুচি আছে বোকা দি পেলাই। বোকা চাক দেখিছে, মাইকী মানুহে কাম কৰা প্ৰমাণ দি আছোঁ মতা মানুহক। এই আমাৰ গুৱাহাটীত নাই চুলি কাটিব গ'ল। ক'ত? কামপুৰ। তহঁতে যে কি লৈ আহিছ মোলৈ? এইবোৰ মুচি আছে খুৰীয়ে, লাহেকৈ মুচি হ'ব। আৰু তাৰপিছত মুচি সন্ধিয়া সময়খিনিতো টাইম লাগেই ল'ৰা ছোৱালীক, বাকী সময়খিনি যিয়ে নহওক। এইটো টেংকি পানী ভৰোৱা টেংকি দেখিছে, দুটা ঘৰ পাকা কৰি আছে। আমাৰ গাঁৱলীয়া ঘৰ এনেকেই পাকা কৰে চাক। ইয়াৰ পাকা ঘৰ নাই, মাটিৰ ঘৰ আছে। ইয়াকে মোচাকে কয় ঘৰ পাকা কৰে। খুৰীয়ে ক'লেই নহয় আমি ঘৰ পাকা কৰি আছোঁ বুলি। ঘৰ পাকা কৰি আছে চাক, বোকা দি ঘৰ পাকা কৰিছে বোলে। মোক কৈছে ঘৰ পাকা কৰি আছোঁ মই। কি আৰু নিজৰ ঘৰটো চাফ চিকুণ কৰি ৰাখিব লাগে, সেইকাৰণে সপ্তাহৰ মূৰে মুচি থাকিব লাগে। গোবৰ মাটি দি পেলাই মুচি দিলে বৰ ধুনীয়া লাগে ঘৰটো। আৰু আমাৰ দুখীয়া মানুহৰতো আৰু সেই কৰ্ম কৰি খাব লাগিব, এনেকৈ মুচি কৰি চাফ চিকুণ কৰি থ'ব লাগিব। আমাৰতো টাইলছ দিয়া ঘৰ নাই ন, টাইলছ লগোৱা ঘৰ থাকিলে বেলেগ কথা। আৰু এয়া আমি মুচি কৰি খাব লাগিব আৰু চাফ চিকুণ কৰি। চাফাই মেইন, লাগিলে মাটিয়ে হওক লাগিলে পাটিয়ে হওক, কিন্তু চাফাই মেইন। চাফ চিকুণ কৰিলে নিজৰ হেল্থৰ কাৰণে ভাল। ধূলি মাকতিবোৰ যাতে নিজৰ নাকত নোসোমাই, মুখত নোসোমাই, তেনেকৈ আৰু মুচি কৰি ৰখালে ধূলিটো কম হয়। আৰু সিহঁতৰ টমটম আছে, বাইক, সেইটো কাৰণে মানে সিহঁতৰ বাৰান্দাখন বেছিকৈ লেতেৰা হৈ যায় অলপ, সেইটো কাৰণে বাৰে মুচিব লগা হয়। আৰু মোৰ দুইজনীয়ে কথা পাতি তাৰ খুৰীয়ে হৈয়ে গ'ল, আৰু মই বহি আছোঁ। মোৰ গাটো ইমান ভাল নাছিলে, সেইটো কাৰণে মই বহি আৰু খুৰীকে কাম কৰা চাই আছিলোঁ। মই কিন্তু কাম কৰি গৈছোঁ ঘৰতে অলৰেডি। গাটো ধোৱা নাই, গাটো ধুম। খুৰীয়ে মই মৰ্ণিং মাতিছিলে কাৰণে গ'লোঁ। আৰু এতিয়া মুচি আছে, আৰু মুচি চাই পেলাই তাৰপিছত আহি গা চা ধুই আৰু চাহ তাহ খোৱা বোৱা
ৰন্ধা কৰা হ'ব আৰু ভিডিঅ' ভাল লাগিলে অলপ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'বোৰ ছাবস্ক্ৰাইব কৰিলে, শ্বেয়াৰ কৰিলে মোৰ অলপ উৎসাহ জাগে। আমাৰ নিচিনা দুখীয়া মানুহক অলপ উৎসাহ দিব আপোনালোকে ভিডিঅ'বোৰ চাই। বাই, লাভ ইউ অল।